দিব কালা হেল্ল' এণ্ড নমস্কাৰ গাইজ আপোনালোকক প্ৰথমতে জনাই দিওঁ মানে কি হ'ল ভিডিঅ'টো মোৰ বনোৱাৰ কোনো ধৰণৰ প্লেনিং নাছিলে কিন্তু ঘটনা এটা ঘটিল কাৰণে মই ভিডিঅ'টো বনালোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক মই সকলো জনাই আছোঁ কি হ'ল কি নহ'ল আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে খাবলৈ দিলে কোনো অন্যান্য হেৰি কৰিব নাপায় দেই ওলাই দিওঁ মাপ আমিতো একো নাখা না আকৌ তাকো বটি ধৰিম এবার নেমাবিও বাকেন ঘটনাটোৰ বিষয়ে কোৱাৰ আগতে আপোনালোকক জনাই দিওঁ যে কাজিয়াখন একচুৱেলি হৈছিলে কাৰ মাজত মানে এজন পুলিচ বিষয়া আৰু ইণ্ডিয়ান আৰ্মিত মানে কৰি থকা ল'ৰা এজনৰ মাজত কাজিয়াখন হৈছিলে ঘটনাটো হৈছিলে 6 মাৰ্চৰ দিনা শিৱসাগৰ লিগিপুখুৰীত আৰু প্ৰকৃততে দোষী কোনজন নিৰ্দোষী কোনজন তাক লৈ মানে মই একো নকওঁ আপোনালোকে ঘটনাটো শুনি লওক ভালকৈ আৰু নিজে বিবেচনা কৰি পিনে আপোনালোকে তলত কমেণ্ট কৰিব আৰু লিগিপুখুৰীত মানে আপুনি ভিতৰৰ কেম্পাছৰ ভিতৰত মানে সোমাই পিনেও আপুনি যদি ইণ্টাৰভিউ চাবলৈ বিচাৰে তেতিয়া মানে বৰ বিশেষ একো মানে আপত্তি নকৰে মানে তেওঁলোকে কিন্তু সেইদিনাখন মানে আপোনাৰ ল'ৰা কিছুমানে ইমানেই বেছিকৈ উৎপাত কৰিলে আৰু তাৰ কাৰণে মানে ল'ৰাবোৰক মানে কেম্পাছৰ ভিতৰৰ পৰা মানে অকণমান আঁতৰাই দিলে আৰু আঁতৰাই দিয়াৰ পিছত মানে এই যিজন ল'ৰাৰ লগত এতিয়া কাজিয়াখন হ'ল মানে ল'ৰাজন ইণ্ডিয়ান আৰ্মিত কৰে তেওঁৰ লগৰ এজনৰ লগত আহিছিলে নেকি আৰু সেই ল'ৰাজনে মানে কেম্পাছৰ ভিতৰত থকা সেই যিবোৰ দোকান আছে মানে তাত হয়তো কিবা এটা খাই আছিলে আৰু ল'ৰাজনে খাই থকা অৱস্থাতে আৰক্ষী বিষয়া এজনে আহি ল'ৰাজনক গটিয়াই পিনে বাহিৰলৈ উলিয়াই দিছিলে মানে কিন্তু সেই ল'ৰাজনে উল্টাই পুলিচ বিষয়াজনে কৈছিলে কি যে গাত হাত নলগাব তো মই নিজে ওলাই যাম হয়তো এনেকৈ উল্টাই কোৱাৰ কাৰণে পুলিচ বিষয়াজনৰ খং উঠিলে চাগে তো তেনেকৈ কোৱাৰ কাৰণে মানে ল'ৰাজনক এনেকুৱা চোলাত ধৰি পিনে মানে ভিতৰলৈ টানি লৈ যাবলৈ লৈছিলে আৰু তাকে দেখি মানে ল'ৰাজনো হয়তো ওলোটাই খং উঠি পিনে পুলিচ বিষয়াজনৰ এনেকৈ চোলাত মানে ধৰি ল'লে তো তাৰ পৰাই কাজিয়াখন আৰম্ভ হ'ল গতাগতি হ'ল মানে কাজিয়াখন অকণমান ডাঙৰ হ'লগৈ আৰু পাছলৈ ল'ৰাজনৰ কি হ'ল কি নহ'ল সেইটো বিষয়ে মই বৰ বিশেষ ভালকৈ নাজানো কিন্তু মূল কথাটো হ'ল যে ভুল প্ৰথমতে আছিলে কাৰ গাত পুলিচ বিষয়াজনেও হয়তো এনেকৈ গটা মাৰিব নালাগিছিলে আৰু উল্টাই মানে ইণ্ডিয়ান আৰ্মিত কৰা ল'ৰাজনেও এনেকৈ অন ডিউটিত থকা পুলিচ এজনক বহুত ধৰি পিনে মানে এনেকৈ গটা মাৰিব নালাগিছিলে বাকী আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ মতে ভুল শুদ্ধ কোনজন কি হয় কি নহয় বাকী ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ